লাভ ষ্টৰী শুনোৱা তথা আৰু যে পাহি ভাত মাৰিব খোজা নিউজ চেনেল সোৱাগ নিউজৰ চেতাবলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আহক ৰাইজ, আজি আমাৰ ফাদিল হ'ল HS পৰীক্ষাৰ ফলাফল। এতিয়া আমি জানিম কেইগৰাকীমান টপাৰৰ তেওঁলোকৰ সফলতাৰ ৰহস্য, তেওঁলোকৰ কাহিনী, তেওঁলোকৰ জীৱন যাত্ৰা, তেওঁলোকৰ জীৱন পৰিক্ৰমা। হয়, এতিয়া আমি যাম গুৰেশ্বৰৰ জ্যোতিষ কুমাৰ শৰণীয়াৰ ওচৰতে। হয়, আমি তেওঁৰ ঘৰৰ পদূলিমুখত উপস্থিত হৈছোহি। তেওঁ চাগে এতিয়াও পঢ়িয়ে আছে। আমি উপস্থিত হৈছোঁ জ্যোতিষৰ ৰুমত। এয়া জ্যোতিষ কুমাৰ শৰণীয়া। হয়, তুমি জ্যোতিষ কুমাৰ শৰণীয়া। হয়, তুমি এবাৰ কিমান নম্বৰ ৰেংক পাইছা? হয়, এবাৰ মই প্ৰথম পজিশ্যন পাইছোঁ। মানে ইয়াই আজি যদি মই আপোনালোকক মোৰ সফলতা আৰু কথা ক'বলৈ যাওঁ, যদি মই জাষ্টিফাইড কৰি কথাবিলাক কওঁ তেতিয়াতো বহুত কিবা কিবি হৈ যায়। কিন্তু মই আজি আপোনাক ক'বলৈ ওলাইছোঁ মোৰ দেউতা, মা দেউতাৰ হেঁপাহ, নিজৰ পৰিয়াল, প্ৰেৰণা, মাৰ্গদৰ্শন, পৰিশ্ৰম আদিৰ যথেষ্ট তেওঁলোকৰ ত্যাগ কৰে আৰু তেওঁলোকে মোৰ প্ৰয়োজনীয় সকলোবোৰ দিছে। এনেকুৱা ধৰণৰ কিতাপবোৰ আনি দিছে, ডাঙৰ ডাঙৰ কিতাপ, বহু পৃষ্ঠাৰ, যিবোৰ মই পঢ়ি শেষ কৰিব নোৱাৰিলোঁ। তথাপি কোচিং চেণ্টাৰ বা বহুতো আজি এই সফলতাৰ বাবে মই সেইখন মানুহকে আজি মই মোৰ স্কুলৰ মই যদি তুমি ইংৰাজী মিডিয়ামৰ মই ইংলিছ মিডিয়ামৰ অসমীয়া ক'বলৈ টান হৈছে, কিন্তু অসমীয়া মানুহক ইংলিছ বুজি পাব, গাঁৱৰ মানুহে ইংলিছ যিহেতু বুজি নাপাব, গতিকে মই অসমীয়া ক'ব লগা হৈছে। মই CBSE আছিলোঁ, মানে মোৰ অলপ অসমীয়া অসুবিধা হৈছে। ছাৰ তাৰ বাবে চৰি আপোনালোকক। মই অলপ অসমীয়াত লিটু শ্ল' মানে মই অলপ সেইবাবে অলপ অসুবিধা হৈছে। আপোনালোকে বেয়া নাপাব। অসমীয়া ৰাইজ আপোনালোকৰ মন হয় ৰ'ব। হয় জ্যোতিষ, আমি তোমাৰ পঢ়া টেবুলখন চাব বিচাৰিম। তুমি কেনেদৰে পঢ়িছা? তুমি অসমত প্ৰথম ৰেংক পাইছা, ইমান ডাঙৰ খবৰ। ব্ৰেনুলিয়াই যথেষ্ট মোক স্মৃতি শক্তি বঢ়োৱাত সহায় কৰিছে। হয়, ব্ৰাহ্মীৰ সমৃদ্ধ ব্ৰেনুলিয়াও খাইছে। ৰাতি এটা বাজি মোৰ লিটু ফাটি যায়, এইবোৰ আছে। হয়, আপুনি দেখিব যে এয়াৰ টেবুল এটা হোম থিয়েটাৰ চিষ্টেম আছে। নিশ্চয় এওঁ কাৰ্ফিনলৈ মনত পৰিবেদনা হ'লে নিশ্চয়। তেনেকুৱা হেৰা ধান্দা মোৰ নাই। মই এই কথাটোৰ ভিতৰতে আবদ্ধ হৈ মই আজি এই সফলতাটো লাভ কৰিবলৈ পাইছোঁ। তেওঁ অৰিজিত সিঙৰ গান শুনিয়ে স্মৃতি শক্তি বঢ়াইছিল। ছাৰ আপুনি যাব পাৰে, মোৰ মানে পঢ়িব লাগিব, বহুত আছে। মই ইঞ্জিনিয়াৰিঙৰ কোচিং কৰি আছোঁ। মই কোটাত চিট নাপালোঁ বাৰু, তথাপি মই IIT প্ৰস্তুতি কৰি আছোঁ। যথেষ্ট সময় দিব নোৱাৰি আপোনালোকক, তাৰ বাবে ক্ষমা কৰিছোঁ। এইখিনি আৰুতো আপুনি একো নকোৱা? নাই, মোৰ ক'বলগীয়া আৰু আপোনাৰ হয়। কেমেৰা পাৰ্চন নিতুমণি নায়কৰ সৈতে লাগি থাকক সোৱাগ নিউজ। ধন্যবাদ। হয় জ্যোতিষ, তোমাৰ আমি দেখিছোঁ তোমাৰ ঘৰৰ অৱস্থা খুবেই দৰিদ্ৰ। হয়, বহুত দৰিদ্ৰ। তোমাৰ দেউতা ৰুগীয়া, মায়ে তোমাৰ তাঁতশালত কাপোৰ বয়, বজাৰ বেছি, পৰিয়ালটো কেনেকৈ চলাই। তথাপিতো ইমান কঠিন পৰিস্থিতিৰ মাজতো তুমি এবাৰ এটা উজ্জ্বল পপীয়া তৰাৰ দৰে জিলিকিছা। তোমাৰ এই যাত্ৰা আমি নিজৰ মুখেৰে নকৈ তোমাৰ মুখেৰে যদি আমি ৰাইজক ক'ব পাৰোঁ, আমি নথৈ আনন্দিত হ'ম। ছাৰ মানে মই ডিম্পুদাৰ ভিডিঅ' চাওঁ, তেওঁৰ পৰা যথেষ্ট মটিভেট হওঁ। তেওঁ টেকনিকেল লাইনৰ মানুহ, তেওঁ শিক্ষক, তেওঁ মটিভেশ্যনেল স্পীকাৰ। তেওঁ হোলীত এনেদৰে স্পৰ্টিংটো ওলোটাই পিন্ধিছিল, মানুহে কি প্ৰণালী বুলি হাঁহিলে। মই ছাৰ বহুত দুখীয়া, এই স্পৰ্টিংটো এনেদৰে ওলোটাই পিন্ধিব লগা হৈছে। চাওক ছাৰ, ঘৰত খাবলৈ ভাত নাথাকে ছাৰ, চাউল নাথাকে ঘৰত ভাত ৰান্ধিবলৈ। মই তিনিআলিতকৈ KP শিখৰ বিমল খাই মই সংগ্ৰাম কৰিব লগা হৈছে। দেউতাই ৰিক্সা চলাইছিল, মায়ে ভুই ৰুইছিল, এতিয়া ছাৰ পঢ়িবলৈ কিতাপ নাথাকে। এইবোৰ ছাৰ লোকৰ কিতাপ আনি মই পঢ়িছোঁ। আমাক দিবা। মই বহুত দুখীয়া ছাৰ। হয় ছাৰ, মই বহুত তুমি দুখীয়া, আমি গম পালোঁ। হয় ৰাইজ, বহুত দুখীয়া, কিন্তু আমি ঘৰত পঢ়ি বাইকৰ হেলমেটত পঢ়ি ল'ৰা ছোৱালী ডাঙৰ হোৱা শুনিছে। আপোনালোকে ফেচবুকত পাইছে কৰিছিলোঁ। মই বহুত কষ্ট কৰি সংগ্ৰাম কৰি আমি শুনা মতে তুমিতো জোনাকী বৰুৱাৰ পোহৰতো পঢ়িছা। হয়, ক'ব নালাগে আৰু। মই ছাৰ জোনাকী বৰুৱাৰ পৰা আৰম্ভ কৰি বহুত পৰুৱাৰ পোহৰত পঢ়িছোঁ। বহুত দুখীয়া ছাৰ। হয়, ভাৰতী জ্যোতিষ কুমাৰ, নমস্কাৰ। তোমাৰ যি যাত্ৰা, যি বৰ্ণিল যাত্ৰা, যি অসহনীয় কষ্টকৰ যাত্ৰা, ইয়াত তুমি কেনেদৰে পঢ়িছিলা, কেনেদৰে কষ্ট কৰিছিলা, তুমি আমাৰ অহা প্ৰজন্মক কোৱা। সেয়ে বিচাৰিছোঁ মই। হয়, মই দিনটোত আপোনালোকে জানে 24 ঘণ্টা, মই তাৰ 18 ঘণ্টা পঢ়িছিলোঁ। মাত্ৰ 18 ঘণ্টা? হয়, মাত্ৰ 18 ঘণ্টা। পঢ়াৰ বাহিৰে মই বহুত সমাজ সেৱাৰ পৰা আদি ধৰি মোৰ বহু প্ৰতিভা আছে। মই সাহিত্য চৰ্চা কৰোঁ। মই আচলতে গানো গাব পাৰোঁ, মই ভাল গান গাওঁ। আপোনাক গান শুনাওনি এটা? তুমি যদি বিচাৰা। বাগিচা ফুলনি মানে বাগিচা, ফুলনি মানে বাগিচা, ফুলনি মানে বাগিচা, প্লিজ ৱেইট। ফুলনি মানে বাগিচা, ফুলনি মানে বাগিচা, ফুলনি মানে বাগিচা, ফুলনি মানে বাগিচা, মানে বাগিচা, ফুলনি মানে বাগিচা, ফুলনি মানে বাগিচা, ফুলনি মানে বাগিচা। প্লিজ ভাল লাগিল তোমাৰ গান। তথাপিতো আৰু লিৰিক্সৰ আৰু পিছত নাই নেকি? আৰু ডেন্স মাৰিব পাৰোঁ মই, জানা? হয়, দেখাবা নেকি? আচলতে মই ডেন্স মৰাটো হিমন্ত বিশ্ব ডাঙৰীয়াৰ পৰা উৎসাহিত হৈছোঁ। তেওঁ মই ইতিমধ্যে গোৱা ফুলনি মানে বাগিচা গানটোত তেওঁ যথেষ্ট ভাল ডেন্স মাৰিছিলে। মই ষ্টেজত নাচি
দিব পাৰিম নেকি এবাৰ ফাৰ্ষ্টে মই কৈ লওঁ এবাৰ দৰ্শকক হয় দৰ্শক অসমবাসী ৰাইজ আমাক নৃত্য কৰি দেখাব তোমাৰ এক্সট্ৰা কিবা টেলেণ্ট আছে নেকি বাৰু দেখাব লগা মই কৈ আছোঁ তেতিয়াৰ পৰা আপোনাক মই কবিতা লিখিছিলোঁ এটা কবিতা মই লিখি লৈ আহিছোঁ মই আপোনাক শুনাব পাৰোঁ নে হয় পাৰা বাবু মই নোৱাৰোঁ মোক লৈ যোৱা ফিজিক্সৰ এটা প্ৰশ্নই চকু পাতি উঠিছে মোক বাবু ক'বানে নক'লে এইবাৰো মই ফেইল মাৰিম ল'ৰাৰ বয়স 17 এবাৰ হায়াৰ ছেকেণ্ডাৰী দিছে ছোৱালীৰ বয়স 21 এইবাৰ হেনো হেট্ৰিক কৰি দিব ভাল হৈছে ভাল হৈছে তুমি ক'ত লিখি তুমি কেতিয়াৰ পৰা এইবাৰ মই আগৰ পৰাই লিখোঁ কিন্তু প্ৰাগ নিউজত মই বাতৰি চোৱাৰ পৰা মোৰ এই কাব্যিক প্ৰতিভাৰ বিকাশ হ'ল আৰু হয় আমি জানিলোঁ ৰাইজ বয়স মাত্ৰ 17 কিন্তু টেলেণ্টত তেওঁ বহুত ওপৰত গতিকে আমি তোমাৰ পঢ়াৰ বিষয়ে অলপ কলাই তুমি জানিলোঁ ছাৰ মানে মই ৰেপ চঙো গাব পাৰোঁ ৰেপো গোৱা হয় গাই দিবা আমাৰ টাইমো আহিব হট চেক্সি পুতিব ফকতীয়া লাউৰাবোৰে নিজৰ হাত জগন্নাথ তুলিব বহুত হাৰ্ড গাইছে তুমি ভাল লাগিছে ৰাইজ আজিলৈকে আমি এই সাক্ষাৎকাৰ ইমানতে সামৰিছোঁ ছাৰ মোৰ আজি ইমান ধুনীয়া ৰিজাল্ট হোৱাৰ বাবে মানে এই টিভিত উঠিব পৰা আপোনাৰ চেনেল আহি লেকচাৰ দিব পৰা আজি যিখিনি মই পালোঁ সেইখিনিৰ বাবে প্ৰাগ নিউজক ধন্যবাদ কাৰণ মোৰ সদায় মাইনাই মেছেজ দিয়ে বাবু ভাত খালা বাবু আপুনি হাগিলা বাবু মুতিলা বাবু তুমি শুলা আদি মেছেজ কৰে তথাপি মই প্ৰাগ নিউজৰ ভয়ত মই কেতিয়াও তাইক ৰিপ্লাই নকৰিলোঁ ইগন'ৰ কৰিলোঁ তাইক ইগন'ৰ কৰি মই পঢ়া শুনাত লাগিলোঁ আৰু আজি মই আপোনাৰ চেনেলত চাওক প্ৰাগ নিউজক মই যথেষ্ট ধন্যবাদ জনাইছোঁ মোৰ আণ্টি মোৰ হোষ্টেলৰ ব্ৰ' মোৰ ক্লাছৰুমৰ ব্ৰ' মোৰ পাণ দোকানী ব্ৰ' মোৰ ফেচবুকৰ ব্ৰ' মোৰ ইনষ্টাগ্ৰামৰ ব্ৰ' মোৰ ইনষ্টাগ্ৰামৰ শিশু সকলোকে মই কৃতজ্ঞতা জনাইছোঁ আৰু আজি মই আপোনাৰ চেনেলত কাৰণ প্ৰাগ নিউজৰ বাবে ক'লোৱে প্ৰাগ নিউজক যথেষ্ট ধন্যবাদ তেওঁলোকৰ লাভ ষ্টৰি শুনোৱাটো অব্যাহত থাকক মোৰ একমাত্ৰ স্বাগৰ চেনেল স্বাগ নিউজৰ ছেটআপলৈ আজি আমাৰ অসমৰ ৰেংক গ্ৰহণ কৰা ৰেংক ল'বলৈ সক্ষম হোৱা স্বাগ বয়ক আমি স্বাগতম জনাইছোঁ স্বাগ বয় জ্যোতিষ কুমাৰ চাওলা নমস্কাৰ আচলতে স্বাগ লাগে মানুহৰ জীৱনত স্বাগ দূৰ দূৰণিত যেতিয়া কোনোবা ল'ৰাই KTM DSLR প্ৰতি মাক দেউতাকক ডিষ্টাৰ্ব দিয়ে কয় এই চাহ শৰ্মাৰ ল'ৰা লৈছা এই শৰ্মাৰ ল'ৰাই কেতিয়াও DSLR KTM খুজি মাক দেউতাকক ডিষ্টাৰ্ব দিয়া নাই কিন্তু KTMৰ তেল ভৰাব পৰা ওকাতখিনি মোৰ ফাদাৰৰ নাই দুখীয়া বহুত দুখীয়া তাৰপিছত মই আছোঁ ছাৰ তথাপি মই কোনোদিন কান্দা কটা কৰা নাই এই স্বাগ লাগে মানুহৰ জীৱনতেই হওক পৰীক্ষাতেই হওক স্বাগ লাগে স্বাগ ছাৰ আপুনি ডিম্পু বৰুৱাৰ নাম শুনিছে ডিম্পু বৰুৱাৰ কেতিয়াবা যদি তেওঁৰ আইডিয়া মতে গছৰ ওপৰত বহি পৰিছিলোঁ কেতিয়াবা আকৌ লেট্ৰিনৰ টেংকিত কেতিয়াবা পৰিছিলোঁ ষ্ট্ৰীট লাইটৰ পোহৰত আৰু আজি মই এই পজিশ্যন পাইছোঁ আপুনি বাইজুছৰ নাম শুনিছে আপুনি আন একাডেমীৰ নাম শুনিছে কেতিয়া মই আন একাডেমী বাইজুছত পোৱা নাছিলোঁ কেৱল ডিম্পুদাৰ জ্ঞান আৰু ঘৰত কৰা দৌৰুৱামীৰ ফলত আজি মই এই ষ্টেজ পাইছোঁ আজি মই আপোনাৰ চেনেলত কাৰণ মই আজি লাষ্টৰ পিনৰ পৰা টপ কৰিছোঁ গাঁৱৰ মানুহে আজি টপ কৰাজনৰ কথা নাপাতে কেৱল মোক লৈ ঠাট্টা মস্কৰা কৰা এইখিনি এইবাৰ আহিছোঁ অভিজিত নাথৰ ওচৰলৈ এইবাৰ 10ম স্থান পাইছে হয় অভিজিত হয় আপোনালোকে মোক অলপ আগত প্ৰশ্ন কৰিছে সংগ্ৰামৰ কথা সংগ্ৰাম বুলি ক'লে বিশেষ একো নাই আমাৰ স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী বৰ্ষত দোকানীসকলৰ কেৰিয়াৰত চেঁচা পানী ঢেলি কিনে চৰকাৰে হায়াৰ ছেকেণ্ডাৰী 2টা বৰ্ষতো কিতাপৰ যোগান ধৰিছে পৰীক্ষা বুলি মা দেউতাই জলপান হাবি জাবি বহুত বস্তু খুৱাইছে আমি মাথো পঢ়িব লাগে কলেজত প্ৰায়খিনি কলেজতে শিক্ষক দিছে শিক্ষকে পঢ়ুৱাইছেও আমি পঢ়িব লাগে নুবুজাখিনি শিক্ষকক সুধিব লাগে আৰু পৰীক্ষা দিব লাগে আমাৰ সেইখিনিতে কাম খতম তথাপিও 5ৰ ভিতৰত বা 6ৰ ভিতৰত 499.99 পায় এজন ছাত্ৰই মোৰ দেউতাই ৰিক্সা চলায় মোৰ দেউতাই খেতি কৰে মোৰ দেউতাই মাটি ঠেলায় মোৰ মায়ে দেউতাই মুকলি বিহু পাতে এইবোৰ ছুটি আমি কিয় কৰিব লাগে আপুনি কওক সংগ্ৰাম বুলি ক'বলৈ একো নাই মই পঢ়িছোঁ আৰু পাৰিছোঁ মই পঢ়িছোঁ মই অৰ্জন কৰিছোঁ এইখিনিয়ে চাওক তেওঁলোকে খেতি বাতি নকৰি ৰিক্সা নচলাই কি টিকটকত এনেদৰে মোজা কৰিব লাগিছিল নেকি এনেকুৱাতো কোনো কথা নাই নে পাবজিৰ চেম্পিয়ন হ'ব লাগিছিল আপুনি কওকচোন আচলতে মোৰ গাৰ্লফ্ৰেণ্ডো আছে মোৰ গাৰ্লফ্ৰেণ্ড আছে নাম ৰাচি নাথ মোৰ গাৰ্লফ্ৰেণ্ড আছে তথাপি মোৰ কেৰিয়াৰত একো বৰবাদ হোৱা নাই আপোনালোকে কয় যে কেৱল পঢ়াত ব্যস্ত হ'ব লাগে এইটো নহয় জীৱনৰ প্ৰত্যেকটো স্তৰতে প্ৰত্যেকটো সুখ লাভ কৰি জীৱনটো আৰু চাওক আপোনালোকে আজি TRP বঢ়াবৰ বাবে আপোনালোকৰ পকেট গৰম কৰিবৰ বাবে মোৰ দুখ ভৰা কাহিনী আপোনালোকে প্ৰচাৰ কৰিব আৰু ময়ো কাৰোবাৰ শৰ্মাজিকি বেটাৰ উদাহৰণ হ'বলৈ ইমোশ্যনেল লেকচাৰ মাৰিম কেইদিনমান পিছত মই ইঞ্জিনিয়াৰিং কৰি কিনে বেকাৰ বহি ইউটিউবত ছাবস্ক্ৰাইবাৰৰ ভিক্ষা খুজিম আৰু আপোনালোকে বেলেগ এজন টপাৰৰ ইণ্টাৰভিউ লৈ থাকিব
এতিয়া প্ৰয়োজন আছিল যিটো সময়ত আপোনালোকৰ প্ৰয়োজন আছিল তেতিয়া আপোনালোক নাহে কিন্তু আজি আপোনালোকৰ পকেট গৰম কৰিবলৈ মোৰ ওচৰত আহিছে মোৰ সংগ্ৰামৰ কথা সুধিছে সংগ্ৰাম সেইসকলে কৰে যিসকলে নেকি আজি কেৰিয়াৰ উন্নত কৰিম বুলি কৈ তেওঁলোকে বিভিন্ন ধৰণৰ ডিগ্ৰী লাভ কৰিও আজি বেকাৰ বহি আছে তেওঁলোকে সংগ্ৰাম কৰিব লগা হৈছে আপোনালোক তেওঁলোকৰ ওচৰলৈ যাওক আমি টপ কৰিছোঁ ভাল কলেজত নাম লগাম উজ্জ্বল ভৱিষ্যতৰ সপোন ৰচিম আপোনালোকে আমাৰ ওচৰলৈ অহাতকৈ সেইসকলৰ ওচৰলৈ যাওক যিসকলে যোগ্য হৈও আজি বেকাৰ পৰি আছে এইখিনি ক'বলগীয়া ধন্যবাদ